এনেই অলপ মডিফাই ক্ৰাপোভিকৰ এক্সজস্টডাল এই চাবলৈ পাৰিছে ক্ৰাপোভিক তো গাইজ আজি এইটো বাইকত ব্লগ বনাবলৈ ট্ৰাই কৰিছোঁ কি বাইক আপোনালোকক ভালকৈ দেখাম ভাই ইয়াত ক্ৰাপোভিক লগোৱা আছে চাবলৈ পাৰিছে পুৰা তেল খতম হ'ব মানে তেলেই নাই তো সেয়াই আৰু চাই দিয়ক আজি ব্লগটো অলপ তেল সোমাই ল'ম মানে একদমেই তেল নাই মেক্সিমাম 1.5-2 কিলোমিটাৰমান আহিয়ে গ'লোঁ তো কেনেকুৱা লাগিছে ৰিয়েকশ্যনটো পূৰা দিয়ে মানুহবিলাকে একদম কাচৰা ৰিয়েকশ্যন দিয়ে মানুহবিলাকে अभी मजा आएगा ना भिड़ो अरे सर नहीं इन्हें अलग मॉडिफाई क्या बोला तूने मैं आज वीडियो है बना बोले उलालो आगो এইটো কাৰণে আৰু কি কৰিব এটা লাগে আৰু কন্ট্ৰোল আছে মেনটো মোৰটো তাকে আৰু লৈ আহিলো অলপ ওলাই হেভি মডিফাই দিছে তো মোৰ নহয় লগৰটো মানে বেলেগ দিছে একদম হা মজা মাইলেজ দিয়ে কিন্তু অলপ তেলতে বহুত দূৰ যাব পাৰে अच्छा हमको सिखा रिया है पुलिस लग पाइल मैं चिनाकी और गाड़िए दे कहे तो इंट्रो दी दीजिए हे गाइस दिस इज वीडियो एंड वेलकम बैक टू माय यूट्यूब चैनल तो बजारे अलग काम है तो ताकि आहिलो अलग A few moments later. So guys, আপোনালোকক ভালকৈ ৰিভিউ দিবলৈ চেষ্টা কৰিম বাইকখন তাকে অলপ একদম খোলা ঠাইত গৈ ল'ম এইফালে বহুত গাড়ী ঘোঁৰা আহি থাকে মানে ভইচটো ভালকৈ নোলাব পাৰে কিবা লাইনৰ কাম চলি আছে চাগে বাইকখন এনেকৈ মজাকৈ মডিফাই দিছে লগৰটো চাই থাকিব আজি ব্লগটো আজি মানে অলপ ইউনিক ব্লগ বাইক পুৰা ফুল মডিফাই আৰু আগত কৰিলোঁ আগত গৈ মেলি ভালকৈ ৰিভিউ দিব আপোনালোকক গিটাৰ চিটাৰ একোৱে নাই এইবিলাক ব্ৰেক প্লাছ আছে ইমানে আৰু অলপ আগত এইখিনি গৈ ৰখোঁ অলপ তো এইখিনি ৰখি লওঁ চ' গাইজ এনেকৈ এটা জেগাত ৰখিলোঁ এইফালে চাবলৈ পাৰিছে পূৰা পথাৰ চাবলৈ পাৰিছে আপোনালোকে এইফালে তো এইফালে আছে ৰাস্তা এইফালে চাবলৈ পাৰিছে এইফালে আছে নদী তো মই ইয়াতে আহি ৰখিলোঁ চ' আপোনালোকক দেখাম ভালকৈ বাইকখন কেনেকুৱা কি হৈছে কি নাই আৰু কেনেকুৱা কি মডিফাই কৰিছে কি লগোৱা নাই তো ভালকৈ দেখাই আছোঁ আপোনালোকক তো ব'লক গাইজ বাইকখন হৈছে এইটো মেক্স 100 TVS-ৰ চ' এইপিনে পূৰা চেক্সি লাগিছে ভিউটো চ' চাবলৈ পাৰিছে এইপিনে বহুত কিবা কিবি মডিফাই কৰা হ'ল এইফালে আছে ক্ৰাপোভিকৰ এক্সজস্টডাল এই চাবলৈ পাৰিছে ক্ৰাপোভিক পূৰা মানে হাফ চিষ্টেম লগোৱা আছে আৰু এইপিনে চাবলৈ পাৰিছে ছাছপেনশ্যন ছিংগল লগাই দিছে বাকীবিলাক এইবিলাক গোটেই মডিফাই কৰা আছে মানে তো এইফালে পূৰা কি চেক্সি লাগিছে ন আৰু চিট মডিফাই কৰা হৈছে ছিংগল বনোৱা হৈছে এইবিলাক এইফালে পৰা চাবলৈ পাৰিছে পূৰা একদম চালিয়া আৰু লুকছটো এইপিনে অলপ বাকী আছে এইবিলাক এইটো লগাই দিছে এইপিনে LED এটা লগাই দিছে অলপ বাকী কাম আছে চ' সেয়াই আৰু বেলেগ এদিন ভালকৈ আপোনালোকক দেখাম তো এইপিনে লগাই দিছে এটা বেটেৰী ভৰাবৰ কাৰণে ইয়াত বেটেৰী আছে চ' লাইটটো জ্বলিবৰ কাৰণে এইফালে চাবলৈ পাৰিছে চেক্সি লুকছ এইফালে চাবলৈ পাৰিছে পূৰা একদম লগৰটো মানে ইনষ্টাগ্ৰামৰ নামটো দি দিছে ইনষ্টাগ্ৰামৰ আইডিটো
এইফালে পুৰা হেণ্ডেলো মডিফাই দিয়া আছে মানে ফুল মডিফাই কৰা আছে একদম বাইকখন টায়াৰ চায়াৰ একদম হেভি লগাই থৈ দিছে আৰু সেয়াই আৰু আজি A few moments later. এবাৰ আপোনালোকক বাইকখনৰ মাতটো শুনাই দিওঁ এক্সট্ৰা পবিক লগোৱা আছে ইয়াত চ' শুনক চাই থাকক আজি ব্লগটো স্কিপ নকৰাকৈ বলক চ' গাইজ চাবলৈ পাৰিছে ফুল চিষ্টেম হ'লে আৰু চেক্সি মাত দিলেহেঁতেন এই আমাৰ ছাৰক লগ পাই গ'লো কওকচোন A few moments later. চ' গাইজ বাইকখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ইয়াৰ ওপৰত ভিডিঅ' লাগে এটা লাইক কৰি দিব বা কমেণ্ট কৰিও জনাব আৰু নতুনকৈ আহিছে যদি এটা ছাবস্ক্ৰাইব কৰি দিব কাৰণ 1K হ'বলৈ গৈ আছে ভাইৰ চেনেলটো চ' সেয়াই আৰু মৰম এটা দিব লাইক এটা দিব আৰু সেয়াই আৰু নতুন নতুন ব্লগ পাই থাকিব আৰু সেয়াই আৰু আজি